নমস্কাৰ বন্ধুসকল। বিবাহ মানে হ'ল দুটি মনৰ মিলন, লগতে পৰিয়ালৰো মিলন। ইজনে আনজনক নিস্বাৰ্থভাৱে ভাল পোৱাৰ প্ৰতীক, পৰম্পৰাৰ এক সামাজিক স্বীকৃতি প্ৰদান আৰু নেক্সট জেনেৰেশ্যন বৃদ্ধিৰ এক সংস্কৃতিৰো বাহক। হাজাৰটা কথা নহ'লে বিয়া নহয়, ঠিক তেনেকৈ হাজাৰটা নিয়মো আছে বিশ্বত। বিবাহ বুলিলে আমি সাধাৰণতে বুজি পাওঁ চিঞৰ বাখৰ কৰি, ফূৰ্তি কৰি ভালকৈ এসাঁজ খোৱাৰ অনুষ্ঠান। কিন্তু আচলতে যিকোনো ধৰ্মৰ যিকোনো দেশতে বিবাহ সম্পন্ন হয় এক সামাজিক নীতি নিয়ম আৰু পৰম্পৰাৰ মাজেৰে। বন্ধুসকল, আধুনিক ১বিংশ শতিকাতো এনেকুৱা কিছুমান জঘন্য পৰম্পৰা আছে যিটো শুনিলে আপোনাৰ চকু কপালত উঠিব। আজি 10টা এনে অদ্ভুত জঘন্য বিয়াৰ ৰীতি নীতি সম্পৰ্কে মই আলোচনা কৰিম। হেল্ল' ভিউৱাৰ্ছ, বাই দ্য ৱে মই কৰবী দাস, আপোনালোকে চাই আছে ইণ্টাৰেষ্টিং ক্ৰিয়েটিভিটি ইউটিউব চেনেল। নম্বৰ 10, বুলগেৰিয়াত বিয়াৰ বাবে বছৰে এবাৰ কইনা বেচা কিনা হয়। আপুনি শুনি আচৰিত হ'লেও এইটোৱেই তেওঁলোকৰ পৰম্পৰা। মা দেউতাই সজাই পৰাই নিজৰ ছোৱালীক বেচিবলৈ আনে আৰু দৰাপক্ষই পচন্দ কৰি সৌন্দৰ্যৰ ওপৰত মূল্য দি কিনি বিয়া কৰাব লাগে। সঁচাই অদ্ভুত নহয়নে ভিউৱাৰ্ছ? নম্বৰ 9, ইণ্ডোনেছিয়াত বিয়াৰ দিনা ৰিং চেৰিমনিৰ পিছত দৰা কইনাক এটা ৰুমত 3 দিন বন্দী কৰি ৰখা হয়। টয়লেট ইউৰিনেল পৰ্যন্ত যাব নোৱাৰে, যাৰ বাবে খাদ্য কম পৰিমাণে খাব দিয়া হয়। তেওঁলোকে ভাবে যে নন ষ্টপ 3 দিন একেলগে থাকিলে ভৱিষ্যত বৈবাহিক জীৱন সুখৰ হ'ব। বন্ধুসকল, সঁচাই আচৰিত নহয়নে বাৰু? নম্বৰ 8, আয়াৰলেণ্ডত বিয়াৰ অনুষ্ঠানত দৰা কইনাই নাচিব লাগে। বিশেষকৈ কইনাই নচাৰ সময়ত ভৰি মাটিৰ ওপৰত উঠিব নোৱাৰিব। সদায় মাটিৰ লগত স্পৰ্শ হ'ব লাগিব, নহ'লে ভৱিষ্যত দাম্পত্য জীৱন সুখৰ নহ'ব বুলি তেওঁলোকে ভাবে। কিমান অন্ধবিশ্বাসী মানুহবোৰ ভাবকচোন ভিউৱাৰ্ছ। বন্ধুসকল, বেয়া নাপালে প্লিজ লাইক এটা কৰি দিয়ক ভিডিঅ'টো চাই থকা সময়তে। নম্বৰ 7, চীনৰ কিছুমান ঠাইতো জঘন্য পৰম্পৰা আছে। বিয়াৰ দিনা দৰাৰ বন্ধুসকলে মিলি কইনাৰ গাৰ কাপোৰ খুলিবলৈ যত্ন কৰে জোৰ কৰি, আৰু দৰাই বচাবলৈ চেষ্টা কৰে বন্ধুবৰ্গৰ অপকৰ্মৰ পৰা। এবাৰ ভাবকচোন কেনেকুৱা জঘন্য পৰম্পৰা এইবোৰ। নম্বৰ 6, ছুইডেনত বিয়াৰ দিনা দৰাই যদি টয়লেট বা ইউৰিনেলত যায় তেন্তে ঠিক সেই সময়ত বাকী সকলো মানুহে কইনাক চুমা দিয়ে, আৰু কইনায়ো যদি বাহিৰলৈ যায় তেতিয়াহ'লে সকলো ছোৱালীয়ে দৰাক চুমা দিয়ে। সঁচাই অদ্ভুত নীতি নিয়ম নহয়নে বাৰু? যাৰ বাবে দৰা কইনা কোনেও বাহিৰলৈ নগৈ একেলগে থাকিব লগা হয়। বন্ধুসকল, ভিডিঅ'টো চাই ভাল পালে প্লিজ শ্বেয়াৰ কৰি দিব। নম্বৰ 5, ফ্ৰান্সত বিয়াৰ দিনা সকলোৱে খোৱা বোৱাৰ পিছত ৰখি থাকে দৰা কইনাক টয়লেট চপ খুৱাবলৈ। নিয়মটো ইমানেই জঘন্য যে শুনিলে আপোনাৰ বমি আহিব পাৰে। দিনটোৰ বেছি হোৱা খোৱা বস্তুখিনি টয়লেটত পেলাই চপ বনাই দৰা কইনাক খাব দিয়া হয়। অৱশ্যে বৰ্তমানে টয়লেটত চকলেট দি চপ বনাই খাব দিয়া হয়। সঁচাই জঘন্য পৰম্পৰা এইবোৰ। নম্বৰ 4, ব্ৰাজিলত বিয়াৰ প্ৰতিযোগিতা হয়। দৌৰ, কুস্তি, গিফ্ট আইটেম আদি যিজনে ভালকৈ কৰিব পাৰে সুন্দৰী যুৱতী ইমপ্ৰেছ হৈ তাৰ লগত বিয়া হয়। বন্ধুসকল, আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা সকলৰ বাবে ধন্যবাদ। আজি নতুনকৈ চাই থকা সকলে ভিডিঅ'টো চাই ভাল পালে নিশ্চয় ছাবস্ক্ৰাইব কৰিব বুলি আশা থাকিল। নম্বৰ 3, চাউথ কোৰিয়াত বিয়াৰ দিনা বন্ধু বান্ধৱীসকলে দৰাক মাছৰ কাঁইট লাঠিৰে ভৰিত কোবাই শাস্তি দিয়ে। তেওঁলোকে ভাবে যে যিমান শাস্তি সহ্য কৰিব পাৰিব বৈবাহিক জীৱন সিমানেই সুখৰ হ'ব। বন্ধুসকল, কেনেকুৱা অন্ধবিশ্বাসী মানুহবোৰ ভাবকচোন। নম্বৰ 2, পৃথিৱীৰ কিছুমান ঠাইত ৰেপ কৰি বিয়া কৰা হয়। তেওঁলোকে ভাবে যে ৰেপ কৰা মানে ল'ৰাজনে সেইজনী ছোৱালীৰ বাবে উপযুক্ত দৰা। অৱশ্যে বিভিন্ন দেশে এই পৰম্পৰাৰ প্ৰতিবাদ কৰাও দেখা যায়। অৱশ্যে এনেকুৱা জঘন্য পৰম্পৰা থাকিবও নালাগে। বন্ধুসকল, কোনটো আটাইতকৈ বেছি জঘন্য নিয়ম প্লিজ কমেণ্ট কৰি আমাক জনাবচোন। নম্বৰ 1, এছিয়ান কাণ্ট্ৰিসমূহত কিছুমান ঠাইত বিয়াৰ দিনা কইনাৰ জিভাৰ আগৰ অংশ কাটি দিয়াৰ পৰম্পৰা দেখা যায়। তেওঁলোকে ভাবে যে এইটো কৰিলে ভৱিষ্যত দাম্পত্য জীৱন সুখৰ হ'ব। কেনেকুৱা অমানসিক পৰম্পৰা এইবোৰ ভাবকচোন ভিউৱাৰ্ছ। বন্ধুসকল, সম্পূৰ্ণ ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। আগলৈ এনেকুৱা ইণ্টাৰেষ্টিং ভিডিঅ' অসমীয়াত পাবলৈ আমাক ছাপোৰ্ট কৰিব প্লিজ।
বন্ধুসকল, আজিৰ ভিডিঅ'টো ইমানেই। পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে তেতিয়ালৈ ভালে থাকক, সুস্থ থাকক।